নমস্কাৰ আজি আকৌ লৈ আহিছো মই সাধাৰণ জ্ঞানৰ কেইটামান জানিবলগীয়া প্ৰশ্ন উত্তৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয় অপচন ক পাঞ্জাব অপচন খ মহাৰাষ্ট্ৰ অপচন গ গুজৰাট এণ্ড অপচন ঘ পশ্চিম বংগ উত্তৰটো হৈছে অপচন খ মহাৰাষ্ট্ৰত পালন কৰা হয় 2 নম্বৰ প্ৰশ্নটো হৈছে মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ অপচন ক পঞ্জাব অপচন খ বিহাৰ অপচন গ মহাৰাষ্ট্ৰ এণ্ড অপচন ঘ উৰিষ্যাত উত্তৰটো হৈছে অপচন খ বিহাৰত প্ৰসিদ্ধ 3 নম্বৰ প্ৰশ্নটো হৈছে মৰু উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয় অপচন ক যোধপুৰ অপচন খ জয়সালমেৰ অপচন গ বিকানেৰ এণ্ড অপচন ঘ বাৰমেৰ উত্তৰটো হৈছে অপচন খ জয়সালমেৰত অনুষ্ঠিত হয় 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি অপচন ক জয়মতী অপচন খ ৰাজা হৰিশ্চন্দ্ৰ অপচন গ দ্য জাষ্ট সিংগাৰ এণ্ড অপচন ঘ জামাই ষষ্ঠী উত্তৰটো হৈছে অপচন খ ৰাজা হৰিশ্চন্দ্ৰ ভাৰতৰ সৰ্বপ্ৰথম কথাছবি 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম সবাক কথাছবিখনৰ নাম কি অপচন ক জয়মতী অপচন খ আলম আৰা অপচন গ লংকা দহন এণ্ড অপচন ঘ গংগা বৰ্তন উত্তৰটো হৈছে অপচন খ আলম আৰা 6 নম্বৰ প্ৰশ্নটো হৈছে বঙালী ভাষাৰ প্ৰথম কথাছবিখনৰ নাম কি অপচন ক পথেৰ পাঁচালী অপচন খ জামাই ষষ্ঠী অপচন গ আলম আৰা এণ্ড অপচন ঘ দেনা পাওনা উত্তৰটো হৈছে অপচন খ জামাই ষষ্ঠী বঙালী ভাষাৰ প্ৰথম কথাছবি 7 নম্বৰ প্ৰশ্নটো হৈছে ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল অপচন ক সত্যজিৎ ৰায় অপচন খ দাদা চাহেব ফালকে অপচন গ ৰাজ কাপুৰ এণ্ড অপচন ঘ এটাও নহয় উত্তৰটো হৈছে অপচন খ দাদা চাহেব ফালকে 8 নম্বৰ প্ৰশ্নটো হৈছে দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল অপচন ক 1965 চনত অপচন খ 1959 চনত অপচন গ 1951 চনত এণ্ড অপচন ঘ 1975 চনত উত্তৰটো হৈছে অপচন খ 1959 চনত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হৈছিল 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবি কোনখন অপচন ক বাল গণেশ অপচন খ ৰোড সাইড ৰোমিঅ অপচন গ হনুমান এণ্ড অপচন ঘ মটু পাতলু উত্তৰটো হৈছে অপচন খ ৰোড সাইড ৰোমিঅ ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবি 10 নম্বৰ প্ৰশ্নটো হৈছে পুৰস্কাৰ মেলা ক'ত অনুষ্ঠিত হয় অপচন ক বিহাৰ অপচন খ ৰাজস্থান অপচন গ কৰ্ণাটক এণ্ড অপচন ঘ কেৰেলাত উত্তৰটো হৈছে অপচন খ ৰাজস্থানত অনুষ্ঠিত হয় 11 নম্বৰ প্ৰশ্নটো হৈছে হৰ্ণবিল উৎসৱ ক'ত হয় অপচন ক মেঘালয় অপচন খ নাগালেণ্ড অপচন গ অসম এণ্ড অপচন ঘ মণিপুৰত উত্তৰটো হৈছে অপচন খ নাগালেণ্ডত হয় 12 নম্বৰ প্ৰশ্নটো হৈছে জালিকাট্টু কি উৎসৱৰ লগত জড়িত অপচন ক ওনাম অপচন খ পোংগল অপচন গ বিহু এণ্ড অপচন ঘ শিৱৰাত্ৰি উত্তৰটো হৈছে অপচন খ পোংগল উৎসৱৰ লগত জড়িত 13 নম্বৰ প্ৰশ্নটো হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি অপচন ক গাইড অপচন খ মাদাৰ ইণ্ডিয়া অপচন গ কুলি এণ্ড অপচন ঘ ডন উত্তৰটো হৈছে অপচন খ মাদাৰ ইণ্ডিয়া অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবি 14 নম্বৰ প্ৰশ্নটো হৈছে কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল অপচন ক 1901 চনত অপচন খ 1929 চনত অপচন গ 1931 চনত এণ্ড অপচন ঘ 1950 চনত উত্তৰটো হৈছে অপচন খ 1929 চনত অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল 15 নম্বৰ প্ৰশ্নটো হৈছে অস্কাৰ পুৰস্কাৰ কিমানটা বিভাগত দিয়া হয় অপচন ক 12টা অপচন খ 24টা অপচন গ 17টা এণ্ড অপচন ঘ 10টা উত্তৰটো হৈছে অপচন খ 24টা ভাগত দিয়া হয় প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ